হেল্ল' গাইজ, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিলেনে বাৰু? নাই কৰা যদি এতিয়াই কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে আপোনালোকে মোৰ আপডেটছবোৰ পাই থাকে। হেল্ল' গাইজ, গুড আফটাৰনুন। মই আকৌ এটা ব্লগ আৰম্ভ কৰিবলৈ গৈ আছোঁ। মোৰ বেকগ্ৰাউণ্ড দেখিছানে গমেই পাইছে। এতিয়া মই ক'ত আছোঁ? মই অফিচত আছোঁ। আপোনালোকক মই আজি এটা বস্তু দেখাম বুলি ভাবিছোঁ। এই বস্তুটো হৈছে আমাৰ শিক্ষা ক্ষেত্ৰৰ লগত জড়িত, যিটো বস্তু আমাক খুবেই দৰকাৰী। সেই বস্তুটো কেনেকৈ প্ৰস্তুত হয় আপোনালোকে জানেনে? দেখাম বাৰু আপোনালোকক কেনেকৈ তৈয়াৰ হয়। এতিয়া 3টা বাজিছে। মই লাঞ্চ কৰি বহি আছোঁ। আপোনালোকে লাঞ্চ কৰিলেনে বাৰু? কৰিছেই চাগে। বলকচোন চাওঁ বস্তুটো কি হয়, আপোনালোকক দেখাওঁ। এয়া হৈছে নোটবুক। এনেকুৱা ইয়াৰ প্ৰাইচ। আমি যে লিখিবৰ সময়ত ব্যৱহাৰ কৰিছিলোঁ স্কুলত পঢ়ি থাকোঁতে। এইটো আমাৰ অফিচৰে কাৰখানা হয়, য'ত আমাৰ এইবোৰ প্ৰডাকশ্যন কৰা হয়। ইয়াতে বহীবিলাক টিচিং কৰি আছে, এই দেখিছে নহয়। এতিয়া মই আপোনালোকক ভালদৰে দেখাম। এইটো ষ্টিচিং মেচিন, এয়া ষ্টিচিং কৰি আছে। দেখিছেনে কিমানবিলাক একেলগে লৈ লৈছে। এইবিলাক FC মানে দিষ্টা। আমি দিষ্টা বুলি কৈছিলোঁ এইবিলাকক। আপোনালোকে FC বুলি ক'লে বুজি নাপাব। এইটো হৈছে পেকিং মেচিন। ইয়াতে পেকিং কৰে কপিবিলাক বনোৱা হোৱাৰ পিছত। এইটো কাটিং মেচিন। এয়া দেখিছে টিচিং কৰি আছে। আপোনালোকক মই দেখালোঁ কপি কেনেদৰে বনায়, নোটবুক কেনেদৰে বনায়। সেয়া টিচিং কৰি আছিলে। এতিয়া কাটিং কৰি থকা নাই বাৰু, সেইকাৰণে কাটিং কৰাটো দেখাব নোৱাৰিলোঁ। ফাৰ্ষ্ট কাটিং কৰি লয়, তাৰপিছত টিচিং কৰে আৰু তেতিয়া পেকিং কৰি কেনে আমাৰ বজাৰলৈ উলিয়াই দিয়ে আৰু বজাৰৰ পৰা আমি কিনি আনি কেনে পঢ়া শুনাত কপিবোৰ ব্যৱহাৰ কৰোঁ। আৰু এটা কথা, আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আমি যেতিয়া LP স্কুল মানত পঢ়ি আছিলোঁ তেতিয়া দিষ্টা বুলি এটা কি আছিলে, সেইটো খুব ব্যৱহাৰ হৈছিলে। আমি বজাৰৰ পৰা কিনি আনি কেনে ভাজ কৰি কেনে ফল্ডিং কৰি কেনে ঘৰতে নিজে সূতাৰে চিলাই কৰি লওঁ আৰু নোটবুক বনাওঁ। এতিয়া ল'ৰা ছোৱালীবিলাকে সেইবিলাক ইউজ নকৰে। এতিয়া বেছিকৈ নোটবুকে ব্যৱহাৰ কৰে। চ' তেওঁলোকে এতিয়া নাজানিব FC, ইয়াতে সেইটো FC বুলি কোৱা হয়, কিন্তু আমাৰ ঘৰুৱা আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আমি তাক দিষ্টা বুলি কৈছিলোঁ। সেইবাবে আপোনালোকে FC বুলি ক'লে বুজি নাপাব। এটা অনুৰোধ, মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু তাৰ ওচৰত অল কৰি দিব। তেতিয়া মই যেতিয়াই ভিডিঅ' আপলোড দিওঁ আপোনালোকে নটিফিকেশ্যন পাই যাব আৰু মোৰ ভিডিঅ'বিলাক চাব পাৰিব। আপোনালোকক মই আৰু এটা বস্তু দেখাম। এতিয়া গভমেণ্টৰ বহুতেই পষ্ট ওলাইছে। আপোনালোকে আছাম কেৰিয়াৰ বুলি চাৰ্চ কৰি কেনে কি কি পষ্ট ওলাইছে চাব পাৰে। এনেকৈ আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে আছাম কেৰিয়াৰ বুলি। তাত যে ওলাইছে assamcareer.com, তাত ক্লিক কৰি দিলে আপোনালোকে এনেকুৱা লিংকবোৰ পাই যাব। এয়া ওলাইছে অইল ইণ্ডিয়া লিমিটেডৰ ওলাইছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওলাইছে, এনেকৈ গভমেণ্টৰ বহুত পষ্ট ওলাইছে। আপোনালোকে আছাম কেৰিয়াৰত গৈ কেনে নটিফিকেশ্যনবোৰত ক্লিক কৰিলে তাত আপোনালোকে দেখিব আৰু অনলাইন কৰিব পাৰে। এয়া বহুত এনেকুৱা নটিফিকেশ্যন আহি থাকে আছাম কেৰিয়াৰত, আপোনালোকে চাই থাকিব পাৰে। যেতিয়াই জবৰ নটিফিকেশ্যন ওলাব তেতিয়াই আছাম কেৰিয়াৰত মাৰিলে আপোনালোকে গম পাই যাব। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওলাইছে।
তো গাইজ আপোনালোকে এনেদৰে চাব পাৰে। ক্লিক কৰিলে আপোনালোকে মানে লিংকটো খুলি যাব, পেজটো খুলি যাব আৰু স্ক্ৰল কৰি কিনে তলৰ পিনে গৈ থাকিলে তলত এপ্লাই নাও বুলি এটা পাব। আপোনালোকে তাত গৈ কিনে এপ্লাই কৰিব পাৰে। মোবাইলতো আপোনালোকে এপ্লাই কৰিব পাৰে আৰু মোবাইলত যদি অসুবিধা পায় তেতিয়াহ'লে পিচিতো কৰিব পাৰে। মোবাইলত পেজটো বাৰু খোলা যাব, ফৰ্মটো ওলাব, কিন্তু যেতিয়া আপোনালোকে ডকুমেণ্টছ ছাবমিট কৰিব লাগিব তেতিয়া মোবাইলত অলপ দিগদাৰী হয়। সেইবাবে পিচিত কৰিলে ভাল হয় আৰু লেপটপতো কৰিব পাৰে আপোনালোকে। তো এপ্লাই কৰিব পাৰে। মই আপোনালোকক জনালোঁ, যিবিলাকে বাৰু খবৰটো পাইছে তেওঁলোকক কোৱা নাই, যিবিলাকে পোৱা নাই তেওঁলোকে মোৰ ভিডিঅ'টো চালে গম পাই যাব। এটা কথা আপোনালোকক কৈ দিওঁ, যিহেতু মই বৰ্ণগৰীয়া হয়, মোৰ মাজে মাজে লেংগুৱেজবোৰত বৰ্ণগৰীয়া ৱৰ্ডবিলাক আহি যায়। হেল্ল' গাইজ, মই আকৌ আহিলোঁ। এতিয়া মই চাহ বনাবলৈ ওলাইছোঁ। চাহ মানে আমি হৰলিক্স খাম আৰু ব্ৰেড ফ্ৰাই কৰিম মই। তো বলকচোন আহক। এয়া মই ব্ৰেড ফ্ৰাই কৰি আছোঁ। মোৰ ৰেডি হৈ গ'ল, এতিয়া আমি বহি বহি খাম। আজি মই মাংস বনাম। চাবচোন আজি মই মোৰ ষ্টাইলত কেনেদৰে মাংস বনাম আপোনালোকক দেখুৱাম। মাংসখিনি মই বইল কৰি উলিয়াই থৈছিলোঁ। এতিয়া মই মছলাখিনি পেষ্ট কৰি লোৱা ইয়াতে দি দিছোঁ। এতিয়া মই ইয়াতে শুকান মছলা দিম। এয়া জলকীয়াৰ গুড়ি দিছোঁ। অকণমান পানী দিছোঁ। এতিয়া এইখিনি ভালদৰে সানি কেনে মেৰিনেট কৰি অলপ টাইমৰ কাৰণে ৰাখি দিম। হেল্ল' গাইজ, মই আজি চিকেন পকৰা বনাম। আপোনালোকক মই দেখুৱাম মই কেনেদৰে চিকেন পকৰা বনাওঁ। চিকেন পকৰাৰ কাৰণে মই অন্য বেলেগ একোৱেই কৰা নাই। চিকেনখিনি যে মই মেৰিনেট কৰি থৈ দিছিলোঁ, সেনেকৈয়ে মই তাত মছলাখিনি যিবিলাক দিছোঁ আৰু মই এক্সট্ৰাকৈ আৰু মছলা ব্যৱহাৰ নকৰোঁ। ইয়াতে মই এটা কণী ভাঙি লৈছোঁ, অকণমান বেচন দিছোঁ। সেয়া মই কালজিৰা দিছোঁ দুটামান। কালজিৰা দিলে মই ফ্লেভাৰটো ভাল পাওঁ খাই কেনে, কালজিৰা দিয়া। এইখিনি এতিয়া মই ভালদৰে ফেটি ল'ম। এয়া নিমখ দিছোঁ অকণমান, হালধি দিম ইয়াতে। ইয়াতে মই অকণমান আটাও ব্যৱহাৰ কৰিম। এয়া মই আটা দি দিছোঁ। এইখিনি মোৰ ফেটা হৈ গ'ল। এতিয়া ইয়াতে মই মাংসৰ পিচবিলাক দিম। চিকেনখিনিত মই এতিয়া পেষ্টখিনি ভালদৰে লেটিয়াই ল'ম। এয়া মই তেলত ফ্ৰাই হ'বলৈ দিছোঁ। এতিয়া মই অলপ দেৰি ফ্ৰাই কৰি ল'ম চিকেনবিলাক। ফ্ৰাই কৰা হৈ গ'ল পকৰাখিনি।
তো দেখিলেনে মই এনেদৰে চিকেন পকৰা বনাওঁ একেবাৰে চিম্পলি। এতিয়া মই মাংস বনাবলৈ লৈছোঁ। ইয়াত তেল গৰম হোৱাৰ পিছত মই আলুখিনি তাত দি দিছোঁ। আলুখিনি এতিয়া মই অলপ দেৰি ফ্ৰাই কৰি ল'ম। মাংসখিনি মই এনেদৰে বনাওঁ, আপোনালোকে দেখিলে ক'ব ইমান মাংস এনেকৈ বনাইছে চিম্পলি, একোৱেই নাই আৰু মানে। ইয়াত তেজপাত দি দিছোঁ। দুটা জলকীয়া দি দিছোঁ। এনেকৈ দিলে কি হয়, পানী বেছি টাইম দি কেনে আলুবোৰ সিজাব নালাগে। আলুখিনি তেলত ভাজি ভালদৰে সিজাই ল'লে, যিহেতু ব্ৰইলাৰৰ মাংস হয় তো বেছি জোল নকৰোঁ, পানী সেইবাবে কম দিয়া হয়। বেছি দেৰি নালাগে মাংসখিনি হওঁতে, সেইবাবে মই এনেদৰে আলুখিনি আগতে ফ্ৰাই কৰি লওঁ। আমাৰ আলু প্ৰায় আধা সিজিয়ে গ'ল। ইয়াতে মই এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি এনেদৰে দি দিলে মিঠা মিঠা এটা সোৱাদ আহে, ভাল লাগে খাবলৈ। মই ভাল পাওঁ, আপোনালোকে কেনেকুৱা পায় নাজানো। মোৰ পিঁয়াজো ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই মাংসখিনি দি দিম। আপোনালোকে চাগে মোতকৈ বহুত ভালকৈ মাংস বনাব পাৰে। মই এনেকৈয়ে বনাওঁ আৰু কি কৰিব। এয়া মই অলপ টাইম ইয়াক ঢাকি থৈ দিছোঁ। এতিয়া মাংসখিনিও মই আধা সিজি গ'ল। দেখিছেনে আলু সিজি গৈছে। ইয়াতে পানী দি দিম। আপোনালোকে বাৰু মাংস কেনেকুৱা খাই ভাল পায়, গ্ৰেভি ভাল পায় নে জোল খাই ভাল পায়? মই হ'লে গ্ৰেভিয়ে খাই ভাল পাওঁ। এতিয়া মই পানীখিনি অলপমান হৈ যোৱালৈকে, শুকাই যোৱালৈকে মাংসখিনি সিজিব দিম। আৰু এয়া মই গৰম মছলা দি দিছোঁ। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। তো কেনেকুৱা পালে মোৰ ৰেচিপিটো? মোৰ আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। মই আপোনাক লগ পাম মোৰ নেক্সট ব্লগত। তেতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই গাইজ।